নমস্কাৰ, আশা কৰোঁ সকলো ভালে কুশলে আছে। আমাৰ কেতিয়াবা কিছুমান এনেকুৱা আমি মানুহ লগ পাওঁ, মানে জীৱনত মানুহে কয় যে সদায় ভাল মানুহৰ লগত থাকিবা, ভাল মানুহৰ সংগ ল'বা। তো কিছুমান সদায় ভাল মানুহৰ লগত থাকিবতো লাগে বাৰু। তাৰ মাজত কিছুমান মানুহৰ পৰা আঁতৰি থাকিব লাগে, যিবোৰ মানে বিভিন্ন ধৰণৰ মানুহ আছে যাৰ পৰা আপোনাৰ ক্ষতি হয় বা নিগেটিভ চিন্তাধাৰা, মানে আপুনি কিবা এটা যদি কৰিবলৈ বিচাৰিছে, যদি এক্সাম্পল স্বৰূপে যদি আপুনি ইণ্ডাষ্ট্ৰি এটা খুলিব বিচাৰিছে, তো আপুনি ইণ্ডাষ্ট্ৰি মানুহৰ লগত থাকিব লাগিব। বা যিকোনো কামত আপুনি আগবাঢ়িবৰ কাৰণে কিছুমান মানুহৰ পৰা সদায় আঁতৰি থাকিবলগীয়া হয়। প্ৰথম অৱস্থাত সেইবোৰ মানুহৰ পৰা আঁতৰি থাকিব লাগে যিবোৰ মানুহে মানে আনৰ ভাল দেখিব নোৱাৰে। যে আপুনি যদি কয় যে অমুক হেৰিটো ইমান ভাল, বা অমুকৰ ল'ৰা ছোৱালীকেইটা ভাল, থোৱা এনেকুৱাহে তেনেকুৱাহে, সদায় ডাউন দিয়া মানুহ, অৰ্থাৎ যিবোৰ মানে নিগেটিভ ধৰণৰ মানুহ, যে যিকোনো কথাত আপুনি নিগেটিভ ক'ব। যে আপুনি যদি কয় অমুক বিজনেছটো কৰিলে ভাল হ'ব নেকি, নচলে এইবিলাক, বা অমুক কামটো কৰিলে ভাল হ'ব নেকি, অমুকত এপ্লাই এটা কৰোঁ নেকি, তেতিয়া যিবোৰে কয় আপোনাক যে নাই নাই এইবিলাক কাম নাই, লাভ নাই, এইবিলাক কৰিব নোৱাৰি, তেনেকুৱা ধৰণৰ যিবোৰ মানুহে কথা কয়, তো সেই অৰ্থাৎ সদায় যিবোৰ নিগেটিভ কথা কয়, সদায় পজিটিভ মানুহৰ লগত থাকিব লাগে। যে কিবা এটা কথা কৈছে যে আপুনি যে ক'লে, আপুনি ধৰক ক'লে যে অমুক কামটো কৰিব পাৰি নেকি, কৰিব পাৰি, কিয় কৰিব নোৱাৰি, সেই কাম কৰিব লাগিব, কৰি মানুহ ছাকচেছ হৈ আছে। লগত যাতে আপোনাক দুটা উদাহৰণ দি দিয়ে যে অমুকে এনেকুৱা কৰি পেলাই অমুক কৰিলে, তমুকে তেনেকুৱা কৰিলে, এই কামটোৰ দ্বাৰা অমুকে ঘৰ চলাই আছে, এনেকুৱা ধৰণৰ পজিটিভ কিছুমান মানুহৰ লগত থাকিব লাগে। সেই মানুহৰ লগত সদায় এৰি দিব লাগে, যি মানুহে আপোনাক কয় নাই এইটো কৰিব নোৱাৰি, এইটো কৰিলে কিজানি নহয়, এইবিলাক লাভ নাই। তাৰপিছত আনছেটিছফাইড মানুহৰ পৰা আমি সদায় আঁতৰি থাকিব লাগে। আনছেটিছফাইড মানুহ কোনবিলাক, ধৰি লওক আপুনি বিয়া এখন খাবলৈ গৈছে, গৈ পেলাই ঠিকছে তাত খালে, দগৰি খালে, লাষ্টত খাই বৈ লাষ্টত ক'লে যে নাই পাপৰহে নাপালোঁ, বোলে আকৌ ঠিকছে খোৱালে, খোৱাৰ পিছত ক'লে ইমাননো বিয়াত খোৱাই নে, বা আকৌ যদি কমকৈ খুৱায় তেতিয়াও ক'ব যে ইমান কমনো খুৱাই নে মানুহে। গতিকে এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে, গতিকে এওঁলোক কোনো এটা বস্তুক লৈ এওঁলোক মানে ছেটিছফাইড নহয়, কোনো বস্তুক লৈ ছেটিছফাইড নহয়। আপুনি যিমানেই তেওঁলোকক এটা মানে হেৰি নকৰে কিয়, যিমানে তেওঁক আপুনি ভাল নকৰে কিয়, তেওঁ কেতিয়াও আপোনাৰ নাম নলয়। গতিকে সেই ধৰণৰ মানুহৰ পৰা সদায় আঁতৰিব লাগে। আৰু কিছুমান থাকে ছ'চিয়েল মিডিয়াত বৰ্তমান দেখিবলৈ পোৱা গৈছে, যাৰ তাৰ ভিডিঅ'ত জিজ টিজ কমেণ্ট, যাৰ তাৰ ভিডিঅ'ক লৈ জিজ টিজ ট্ৰলিং কৰা কিছুমান আধা পাগল থাকে। এনেই কাৰোবাৰ ভিডিঅ' এটাক লৈ এনেই ট্ৰল কৰিব, কাৰোবাৰ হেৰি কমেণ্ট এটাক লৈ এনেই ট্ৰল কৰিব, কাৰোবাৰ ফটো চটোক লৈ এনেই ট্ৰল কৰিব। গতিকে সেইবিলাক মানে হৈ গ'ল সমাজৰ বেমাৰীৰ নিচিনা, মানে মেণ্টেল বেমাৰীৰ নিচিনা, মানে বহুত হৈ গৈছে এতিয়া ছ'চিয়েল মিডিয়াত আপোনাৰ বহুত হৈ গৈছে তেনেকুৱা। গতিকে সেইটো এটা প্ৰকাৰ, সেইটো হ'ল 3 নম্বৰ প্ৰকাৰ। গতিকে তাৰ পৰাও আমি অলপ আঁতৰি থাকিব লাগে। গতিকে মেইন কথাটো এইটোৱেই, আপুনি যদি কিবা কৰিবলৈ বিচাৰিছে বা কিবা ধৰক আগুৱাই যোৱাৰ যদি আপোনাৰ ইচ্ছা আছে, গতিকে তাত আপুনি সদায় ভাল মানুহৰ লগত থাকক। আপুনি যি ফিল্ডত যাব বিচাৰিছে সেই ফিল্ডৰ মানুহৰ লগত থাকিব লাগিব। তেনেকুৱা ধৰণৰ কাম আপুনি চাব লাগিব, কৰিব লাগিব, নিশ্চয় ছাকচেছ হ'ব। আৰু অন্য বিশেষ একো নাই। আৰু যিবিলাক ষ্টুডেণ্ট আছে, ষ্টুডেণ্টবিলাক এই ধৰণৰ মানুহৰ পৰা বিশেষকৈ আঁতৰি থাকিব লাগে, কিয়নো তেওঁলোকে ষ্টুডেণ্টবিলাক এটা মনোভাৱ লৈ উঠি আহে যে এইটো কৰিম সেইটো কৰিম বুলি, কিবা এটা মনত আশা লৈ যে তেনেকুৱা ধৰণৰ মানুহৰ পাল্লাত যদি পৰে, তেন্তে সেই মানুহটো হয়তো সপোনটোৱে সলনি হৈ যাব পাৰে। আপুনি যদি ভাবি থাকে যে মই এনেকুৱা ধৰণৰ কিবা এটা কাম কৰিম, তো তাত এটা নিগেটিভ মানুহ যদি সেই ষ্টুডেণ্টটোক পাই যায়, ধৰক এটা ষ্টুডেণ্টে মনে মনে ভাবি আছে যে মই এটা ইণ্ডাষ্ট্ৰি খুলিম বা কিবা কৰিম বুলি ভাবি আছে, এটা নিগেটিভ মানুহ যদি তাক পাই যায়, এই লাভ নাই এইবিলাক কৰি, ধ্বংস হ'ব, এইবিলাক লাভে লছ হ'ব, হেন হ'ব তেন হ'ব, এনেকুৱা ধৰণৰ কথা যদি কৈ দিয়ে, তেতিয়া সেই মানুহটোৰ গ'লটো, সেই মানুহটোৰ মনোভাৱটোৱে সলনি হৈ যায়। মই নিজে পাইছোঁ। তেনেকুৱাই, বিশেষ একো নাই। কথাখিনি মই ক'বলৈ মন গ'ল, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।